এই মাহত দৰিদ্ৰতা দূৰীকৰণৰ উদ্দেশ্যে আৰু 3টা আমি গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিম। 12 ডিচেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ কাম আমি হাতত ল'ম। নলবাৰী জিলাৰ আৰু 23,000 আই মাতৃক আমি অৰুণোদয় আঁচনিৰ ওচৰলৈকে লৈ অহাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। 12 ডিচেম্বৰৰ পৰা এই কাম আৰম্ভ হ'ব আৰু বহাগ বিহুৰ আগতে যাতে হিতাধিকাৰী নিৰ্বাচনৰ কাম শেষ হয় তাৰ বাবে আমি অহা 12 তাৰিখৰ পৰা এক নতুন কৰ্মযজ্ঞ আৰম্ভ কৰিম। ইয়াৰ লগতে নলবাৰীত যেতিয়া মই বানপানীৰ সময়ত নলবাৰীলৈ আহোঁ, বিভিন্ন সময়ত নলবাৰীলৈ যাওঁ, নলবাৰীৰ আই মাতৃসকলে মোক কমপ্লেইন কৰে যে আমাৰ ৰেচন কাৰ্ড নাই, আমি ৰেচন কাৰ্ডত ফ্ৰী চাউল নাপাওঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে নলবাৰী জিলাৰ আৰু 24,000 পৰিয়ালক আমি বিনামূলীয়া ৰেচন কাৰ্ড দিম, যাতে আপোনালোকে প্ৰধানমন্ত্ৰী আগবঢ়োৱা বিনামূলীয়া চাউল আপোনালোকে লাভ কৰিব পাৰে। ইয়াৰ লগে লগে আমি গোটেই ব্যৱস্থাটোৰ সোণত সুৱগা চৰাই আমি আৰু এটা আঁচনি হাতত ল'ব খুজিছোঁ। সেয়া হ'ল যে যিমান মানুহৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকক ভাৰতৰ যিকোনো চিকিৎসালয়তে 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্যৰ সুবিধা। অৰ্থাৎ ৰেচন কাৰ্ডখন লৈ গ'লেই আমি ভাৰতৰ যিকোনো এমপেনেল হস্পিটালত আমি 5 লাখ টকাৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত বা মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ জৰিয়তে আমি এই সেৱা আমি লাভ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰটোতে আমি বসুন্ধৰাৰ পইণ্ট 1 শেষ কৰি এইবাৰ আমি দ্বিতীয় পৰ্যায়লৈকে সোমাই গৈছোঁ। মই নলবাৰী জিলাৰ উপায়ুক্ত আৰু আমাৰ বিধায়কসকলক অনুৰোধ কৰিম যে নলবাৰীৰ প্ৰত্যেকজন থলুৱা মানুহে এইবাৰ যেন মাটিৰ অধিকাৰ লাভ কৰিব পাৰে। কোনো ধৰণৰ একচনীয়া পট্টাৰ নাম ভৱিষ্যতে থাকিব নালাগে, কোনো ধৰণৰ ৰায়তী মাটিৰ পট্টা থাকিব নালাগে। সকলো পৰিয়ালে মেধি পট্টাৰ অধিকাৰী হ'ব লাগে। এই লক্ষ্যৰে আমি বসুন্ধৰাৰ দ্বিতীয় কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইয়াৰ লগতে 1 ডিচেম্বৰৰ পৰা আমি ধান ক্ৰয় নতুন বছৰৰ কামো আৰম্ভ কৰিছোঁ। এইবাৰ আপোনালোকে গম পায় যে প্ৰতি কুইণ্টল ধানৰ বাবে আমাৰ ৰাজ্য চৰকাৰে এইবাৰ 2040 টকা ৰাইজক যোগান ধৰিব। মই সেইবাবে নলবাৰীৰ কৃষিজীৱী ৰাইজকো অনুৰোধ কৰিম যাতে এইবাৰ ধান আমি কোনো মধ্যভোগীক বিক্ৰী নকৰোঁ, মাত্ৰ চৰকাৰক আমি বিক্ৰী কৰিম আৰু 2040 টকাকৈ আমি লাভ কৰিম। চৰকাৰে ইতিমধ্যে নিৰ্দেশ দিছে যে 2040 টকাৰ তলত কোনোবা যদি ব্যক্তিগত মিলেও ধান কিনে, সেই ব্যক্তিগত মিলৰ অধিকাৰীকো আমি আদালতৰ সন্মুখত থিয় কৰাম, কাৰণ ৰাইজক 240 টকাৰ তলত কোনেও ধানৰ দাম দিব নোৱাৰিব। 240 টকা দিয়াটো আমি কম্পালচৰি কৰিছোঁ, যাতে 240 টকাৰ তলত কোনো পধ্যেই আমাৰ ৰাইজে যাতে 1 কেজি ধানো যাতে কাকো বিক্ৰী নকৰে, তাৰ বাবে মই নলবাৰীৰ ৰাইজক অনুৰোধ জনাম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্য চৰকাৰে এই ধৰণে মিছন ভূমিপুত্ৰই হওক, মিছন বসুন্ধৰাই হওক, অৰুণোদয় আঁচনিয়ে হওক, এই ধৰণে আমি সমগ্ৰ অসমখনত এটা পৰিৱৰ্তনৰ নতুন আমি বাতৰি আজি আমি কঢ়িয়াই আনিছোঁ। মই যেতিয়া নিৰ্বাচনৰ সময়ত কৈছিলোঁ যে আমি ৰাইজক, অসমৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি দিম, তেতিয়া বহুত কম মানুহে মোক বিশ্বাস কৰিছিল। কিন্তু আজি আমি অত্যন্ত সফলতাৰে সৈতে 40,000 চাকৰি আমি দিব পাৰিলোঁ। 30,000 চাকৰি নিযুক্তি অহা 60 দিনৰ ভিতৰত আমি সমাপ্ত কৰিম আৰু নতুনকৈ 30,000 চাকৰিৰ বিজ্ঞাপন আমি মাৰ্চ মাহৰ আগতে আমি মুকলি কৰি দিম। অৰ্থাৎ 1 লাখ চাকৰি যি প্ৰতিশ্ৰুতি আছিল,
সেই সম্পূৰ্ণ প্ৰতিশ্ৰুতি আজি আমি পালন কৰিবলৈ সক্ষম হৈছো বা পালন কৰাৰ পথত আজি আমি আগবাঢ়ি গৈছো ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলো নিৰ্বাচনৰ সময়ত যে আমি মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই দিম প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পিছত তৃতীয় পৰ্যায়ত এইবাৰ আমি বেংকক লোন ঘূৰাই দি বাকি থকা আই মাতৃসকলক আমি এনঅ'চি সমূহ হাতত তুলি দিম যাতে আমাৰ মহিলাসকলে ঋণৰ পৰা মুক্তি পাব পাৰে ৰাইজক মই কৈছিলো যে আমি লাহে লাহে অৰুণোদয় আঁচনিৰ আমি পৰিমাণ বৃদ্ধি কৰি গৈ থাকিম নিৰ্বাচনৰ আগত আমি 830 টকাৰে আৰম্ভ কৰিছিলো তাৰ পিছত আমি 1000 টকা কৰিলো এইবাৰ আমি 1250 টকা কৰিলো যিমান বিলাক নতুন অৰুণোদয়ৰ হিতাধিকাৰী হ'ব সকলোৱে 1250 টকা প্ৰথম বাৰতে তেওঁলোকে পোৱা আৰম্ভ কৰিব ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত লৈছে যে আমাৰ যিমান মহিলাই বিধৱা পেঞ্চন পাই আছিলে আমি বিধৱা পেঞ্চন পাই মাহত 250 টকা তেওঁলোকক এতিয়া আমি বিধৱা পেঞ্চন নিদি ডাইৰেক্টলি আমি অৰুণোদয় দি দিম যাতে 250 টকাৰ পৰা 1250 টকালৈকে তেওঁলোকে প্ৰমোচন পাব পাৰে অৰ্থাৎ আগতে আমাৰ বিধৱা আই মাতৃসকলে যি 1250 টকা পাই আছিলে এইবাৰ আমি 250 টকা প্ৰত্যেক মাহত পাই আছিলে এইবাৰ তেওঁলোকে 10 এপ্ৰিলৰ পৰা 1250 টকাকৈ পোৱা আৰম্ভ হ'ব আজি আপোনালোকে চিন্তা কৰক যে ইমান বিলাক উন্নয়নৰ মেটমৰা আঁচনি তাৰ লগত অৰুণোদয় বিনামূলীয়া ৰেচন কাৰ্ড বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনি আৰু তাৰ লগত মিছন বসুন্ধৰা মিছন ভূমিপুত্ৰ টেকনলজিৰ জৰিয়তে ড্ৰাইভিং লাইসেন্সৰ পৰা এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাগজ ঘৰতে বহি লোৱা যোৱা 1.5 বছৰত আমি এক বিশাল কৰ্মৰাজি ৰাইজৰ ওচৰলৈ লৈ আহিব পাৰো আজিও নলবাৰীৰ যিকেইটা আঁচনি আৰম্ভ কৰিলো এই গোটেই কেইটা আঁচনিৰ আঁৰত আমাৰ বিষয়াসকলৰ পৰা জনপ্ৰতিনিধিৰ পৰা ৰাইজৰ পৰা কাৰিকৰী বিশেষজ্ঞৰ পৰা অভিযন্তালৈকে বহু জনৰ ইয়াত শ্ৰম আৰু সাধনা লুকাই